Hello students, কেনে আছা? আগবঢ় সকলে ভালে আছা? আজি আমি আলোচনা কৰিম AHSEC সেকেন্ড ইয়াৰ উভতি নহাৰ কবিতা। এইটো কবিতাৰ সকলো ধৰণৰ কোৱেশ্চন আনসাৰ আজি মই ডিসকাস কৰিম। তো এইটো কবিতাত অলপ বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ষ্টুডেন্ট হত তোমালোকে জানাই AHSEC সেকেন্ড ইয়াৰৰ এইটো উভতি নহাৰ কবিতা এইটো কবিতা এক্সামত আহিব পাৰে। তো বলক আমি আৰু বেছি দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰোঁ। যদি আমাৰ এইটো চেনেলত কোনোবাই সাবস্ক্ৰাইব কৰা নাই, ডেইলি এনেকৈ নতুন ভিডিও পাবলৈ মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি ল'বা আৰু পাছে থকা বেল আইকনটো অন কৰি দিবা। তো প্ৰথম কোৱেশ্চনটো আছে উভতি নহাৰ কবিতা পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে। এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন। তো এইটো তোমালোকে লিখিবা উভতি নহাৰ কবিতা পাঠটি নৱকান্ত বৰুৱাৰ দলঙত তামি ঘৰা নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে। নেক্সট কুৱেশ্যন চোৱা, কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। তো তোমালোকে চাই লোৱা এইটোৰ এনসাৰ হ'ব ককা দেউতাৰ হাট উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তো নেক্সট কুৱেশ্যনটো চোৱা, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য। এইটো প্ৰায় আহি থাকে আৰু সকলো সাবজেক্টত তোমালোকে পাই যাবা। এইটো ৰোমান্টিক এইটো এনসাৰ চোৱা, ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য হৈছে ৰোমান্টিক কবিতা অতি কল্পনা প্ৰৱণ, আনহাতে আধুনিক কবিতা বাস্তৱবাদী। সঁচাকে এইটো এনেকুৱা ধৰণৰে ৰোমান্টিক কবিতাবোৰত সেই ধৰণৰে থাকে আৰু আধুনিক কবিতাবোৰত বাস্তৱ বিষয়ত তুলি ধৰা হয়। নেক্সট কুৱেশ্যনটো চোৱা, উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা। এইটোৰ এনসাৰ তোমালোকে লিখিবা উভতি নহাৰ কবিতা আধুনিক বাস্তৱবাদী কবিতা। লিখিলে হৈ যাব, টেনশন নাই। নেক্সট কুৱেশ্যন চোৱা, তামি ঘৰা শব্দটিৰ অৰ্থ কি। এইটো শৰ্ট কুৱেশ্যন আহিব পাৰে। তোমালোকে এইটো কুৱেশ্যন আহিলে লিখিবা তামি ঘৰা শব্দটিৰ অৰ্থ হ'ল তম্বু। তম্বু মানে তিৰপল। আমি যে তিৰপল কওঁ ঘৰত লগাওঁ বা কিবা উৰুচত ফাংচনত লগাওঁ, সেইটো তিৰপল তামি ঘৰা বুলি কয়। তো নেক্সট কুৱেশ্যন চোৱা, নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। এইবিলাক 2 মাৰ্কৰ বা 3 মাৰ্কৰ আহিব পাৰে। তোমালোকে লিখিবা আহিলে নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথি হ'ল হে অৰণ্য হে মহানগৰ, ৰত্নাকৰ, এটি দুটি 11টি তৰা। তোমালোকে চাই আছা, মোৰ যদি কোনোবা কেতিয়াবা ভুল হৈ যায় সেইবিলাক মাইণ্ড নকৰিবা। তোমালোকৰ দৰে মই অলপমান ভুল হ'বই পাৰে, টেনশ্যন নাই। তথাপিও তোমালোকে চাই ল'বা, তোমালোকৰ সুবিধাৰ্থে মই এইবিলাক ভিডিঅ' তুলি ধৰিব চেষ্টা কৰিছোঁ। তো বলক নেক্সট কুৱেশ্যনটো চাওঁ, নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসখনৰ নাম লিখা। এইটো আহিলে তোমালোকে লিখিবা নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম হ'ল অপিলিপৰীয়া সাধু আৰু ককা দেউতাৰ হাট। এই দুটা লিখি দিলে হৈ যাব, টেনশ্যন নাই। নেক্সট কুৱেশ্যনটো চোৱা, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। এনচাৰটো হ'ব নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা 2খন গ্ৰন্থ হ'ল আখৰৰ ৰখলা আৰু শিয়ালি পালেগৈ ৰতনপুৰ। শিয়ালি পালেগৈ ৰতনপুৰ, এইটো প্ৰায় তোমালোকে চাব পাৰা, এইটো প্ৰায় জগিঙৰ নিচিনাই হৈছে। শিয়ালি পালেগৈ ৰতনপুৰ কিবা গাঁৱৰ নাম হ'ব পাৰে। এইটোতো তোমালোকৰ মনত থাকিবই, একদম এবাৰ পঢ়িলেই হৈ যাব, টেনশ্যন নাই। তো নেক্সট কুৱেশ্যনটো চোৱা, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি। জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে। সেইটো আহিব পাৰে, অতি
চমৎকাৰ কুৱেশ্যন। তো বলক এনচাৰটো চাওঁ। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ'ল যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে। কবিয়ে কৈছিল মই যাম আৰু কেতিয়াও নাহোঁ। সি এবাৰেই এই ধেমালিটো এবাৰেই খেলিছে। তো নেক্সট কুৱেশ্যনটো চোৱা। কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? এইটো বহুত ইম্পৰ্টেণ্ট আহিব পাৰে, তোমালোকে এইটোৰ এনচাৰ চাই লোৱা। কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে বহু পৰিৱৰ্তন হ'ব বুলি লিখিবা। তোমালোকৰ কাম কাজত, তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব। এইটো একেবাৰে সঁচা কথা। মই গুচি গ'লে বেলেগ এজন আহিলে কিন্তু মোৰ সুৰৰ নিচিনাই গাব, কিন্তু ইয়াৰ ভাৱধাৰাটো বেলেগ হ'ব, ইয়াৰ চিন্তাধাৰাটো বেলেগ হ'ব। গম পাইছানে নাই? ইয়াৰ মনোবৃত্তিটো বেলেগ হ'ব। গম পাইছা? এনেকুৱাই কবিয়ে কৈছে তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, সিহঁতে যে কাম কাজ কৰিব বেলেগ ধৰণৰ চিন্তাধাৰা থাকিব। নতুন দিন আহিব, পুৰণা দিন গুচি গ'ল আৰু নতুন ধ্যান, নতুন ধাৰণাৰ প্ৰকাশ ঘটিব মানে তাত উদ্ভৱ হ'ব, নতুন ধ্যান ধাৰণাৰ উদ্ভৱ হ'ব। তেতিয়া কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব। সঁচা কথা, তেতিয়া কবি যে গুচি গ'ল, এই কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন, কোনো উল্লেখ নাথাকে, বেলেগ নতুন মানুহ আহিব। তো এতিয়া দীঘল প্ৰশ্ন উত্তৰ চোৱা, 4 মাৰ্কৰ আহিব এইবিলাক। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে? বুজাই লিখা। আহিলে তোমালোকে লিখিবা মৃত্যুৱে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। সঁচা কথা, আমি এবাৰ মৃত্যু হ'লে আৰু আমি পৃথিৱীলৈ উভতি নাহোঁ। আমি যে গ'লোঁ একেবাৰে গ'লোঁ, আমি ক'ব নোৱাৰোঁ আহিম নে নাই, ক'ব নোৱাৰোঁ। কবি সেইটোৱে কৈছে, কোনো মানুহে পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। কবিয়েও জীৱনৰ বকুল পাহ এবাৰ বুটলিছে, অৰ্থাৎ এবাৰেই জন্ম লভিছে, পৃথিৱীত এবাৰেই জন্মগ্ৰহণ কৰিছে কবিয়ে। এইটোৱে কৈছে পৃথিৱীক কবিয়ে প্ৰাণ ভৰি ভাল পায়। পৃথিৱীক কবিয়ে একেবাৰে বেছি মৰম কৰিছিল, তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয়। কোনো মানুহৰ জীৱন চিৰস্থায়ী নহয়, এইটোৱে কবিয়ে বুজাইছে। কবিয়ে পৃথিৱীক ভাল পোৱাৰ কথা নানা ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। তেওঁ জানে হাজাৰ ভাল পোৱাই তেওঁক উভতাই আনিব নোৱাৰে। যিমানেই তুমি ভাল নোপোৱা কিয়, তুমি এবাৰ গুচি মৃত্যু হোৱাৰ পিছত কেতিয়াও আৰু উভতি নাহা। এইটোৱে কবিয়ে বুজাব চেষ্টা কৰিছে। এবাৰ গুচি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে। ই প্ৰকৃতিৰ চিৰন্তন ৰীতি, যাক কবিয়ে মানিবই লাগিব। কবিয়ে নহয়, পৃথিৱীৰ সকলো মানুহ মানিবই লাগিব। আমি এবাৰ গুচি যোৱাৰ পিছত, মৃত্যু হোৱাৰ পিছত কেতিয়াও আৰু আমি এই পৃথিৱীখনলৈ উভতি নাহোঁ। এইটো একেবাৰে বাস্তৱ ঘটনা। আৰু তোমালোকে চাই আছা, আমাৰ ককা দেউতা গুচি গ'ল, খুৰা আইতা গুচি গ'ল, কোনোৱেই নাই আজিলৈ, কোনোৱে উভতি অহা নাই। কবিয়ে এইটো একদম বাস্তৱৰ লগত তুলি ধৰিছে, একদম মিল খাই গৈছে। তোমালোকে এবাৰ পঢ়িলেই বুজি পাবা। আৰু সেইবিলাক একদম এক্সামত আহিলে তোমালোকে চকু মুদি লিখিব পাৰিবা, কোনো টেনশ্যন নাই। তো নেক্সট কুৱেশ্যনটো চোৱা। উভতি নহাৰ কবিতাটিৰ মূল ভাৱ লিখা। এইটো যদি আহে তোমালোকে অলপমান এইটো ভালকৈ চাবা, বুজি ল'বা। বুজি ল'লে কোনো টেনশ্যন নাই, বুজি ল'লে লিখিব পাৰিবা। তো চোৱা এনচাৰটো কি। আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ উভতি নহাৰ কবিতাটি এটি দাৰ্শনিক ভাৱাপূৰ্ণ কবিতা। কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে। মৃত্যুৱে জীৱনৰ সমাপ্তি বুজায়। মৃত্যুৰ পিছত অকল কবিয়েই নহয়, কোনো মানুহেই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। ই আগৰ দৰে কুৱেশ্যনৰ এনচাৰটো আগৰ দৰেই তুমি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিবা। কবিয়েও জীৱনৰ
বকুল পাহ এবাৰেই বুটলিছে অৰ্থাৎ এবাৰেই জনম লবিছে পৃথিৱীক কবিয়ে প্ৰাণ ভৰি ভাল পাই তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় কবিয়ে পৃথিৱীক ভাল পোৱাৰ কথা নানা ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে তেওঁ জানে হাজাৰ ভাল পোৱাই তেওঁক উভতাই আনিব নোৱাৰে এই সেম টু সেম কুৱেশ্যনৰ এনসাৰে তুমি অকমান বনাই লিখিব পাৰিবা তোমাৰ নিজৰ ভাষাত যন্ত্ৰণাকো আকুৱালি লৈ জীয়াই থকাটো কবিয়ে এটা ধেমালি বুলি কৈছে এই ধেমালি কবিয়ে এবাৰেই খেলিছে মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব নতুন প্ৰজন্মই হ'ব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হ'ব নতুন দিন মৃত্যুৰ পিছত কোনোৱে দুদিনাই এই পৃথিৱীলৈ উভতি নাহে কোনোৱে এই দুনিয়াই এই পৃথিৱীলৈ উভতি নাহে সেয়ে জীয়াই থকাৰ কালছোৱাত প্ৰত্যেকেই ভাল পোৱা ধৰণে নিজৰ কাম কৰি যাব লাগে এইটো অকমান কবিয়ে তোমালোকক বুজাবলৈ চেষ্টা কৰিছে তুমি বুজি ল'বা কবিয়ে নতুন নেক্সট কুৱেশ্যনটো চোৱা কবিয়ে নতুন দিন তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা তোৰ আনসাৰ লিখিবা মানুহ মৰণশীল লজিকৰ কুৱেশ্যনৰ এনসাৰৰ নিচিনা মানুহ মৰণশীল তোমালোকে জানাই যিহতে আৰ্টছত পঢ়া লজিক লৈছা আৰ্টছত নহয় লজিক লৈছা যিহতে জানা মানুহ মৰণশীল মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায় সঁচা কথা সকলো শেষ হৈ যায় কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত তোমালোকক এটা ৰিকুৱেষ্ট কৰোঁ কোনোবাই টানি নাচাবা টানি চালে স্কিপ কৰি চালে তোমালোকে একোৱেই বুজি নাপাবা আৰু এক্সামত লিখিব নোৱাৰিবা মাজৰ পৰা পাহৰি যাবা পিছত কৰ পৰা লিখিবা নাজানিবা এইকাৰণে তোমালোকৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ ভিডিঅ'টো আৰম্ভৰ পৰা একেবাৰে শেষলৈ সম্পূৰ্ণ চাবা একো নহয় অকমান টাইম যাব কিন্তু তোমালোকে বুজি পাবা এটা ক্লাছৰ নিচিনা ইয়াত বুজোৱাৰ চেষ্টা কৰি আছোঁ যিমান পাৰোঁ মোৰ সম্ভৱ বুজাব চেষ্টা কৰি আছোঁ তোমালোকে বুজি কিনি লিখি ল'বা বহি কোনোবাই টানি স্কিপ কৰি সোনকালে লিখিব লাগে বুলি স্কিপ কৰি এনসাৰবিলাক লিখি লৈ তাই কোনো লাভ নহ'ব এতিয়া মুখস্থ কৰি যাবা এক্সামত পাহৰি যাবা তেতিয়া কৰ পৰা লিখিব এনেকুৱা মনোযোগ সহকাৰে চাই ল'বা ভিডিঅ'টো এবাৰ চালে তোমালোকে এক্সামত মেকিং কৰিও নিজৰ অভিজ্ঞতাৰ মাজেৰে লিখিব পাৰিবা তো মই বেছি কথা কৈ পেলাইছোঁ যদি কিবা হয় ক্ষমা কৰি দিবা কোনো মানুহেই বাৰে উভতি নাহে গতিকে ভৱিষ্যতে সকলো যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে নতুন দিনত নিজ জীৱন গঢ় দিব ইতিমধ্যে আঁতৰি যোৱাৰ কবিৰ জীৱনৰ লগত নতুন প্ৰজন্ম কোনো চিনাকি আৰু সম্পৰ্কত নাথাকিব কবিৰ চিন্তা চৰ্চা ধ্যান ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব অৰ্থাৎ পুৰণি যুগৰ কোনো চিন নতুন যুগত নাথাকিব এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্ক পাই যাবা তো নেক্সট কুৱেশ্যনটো চোৱা উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভাল পোৱা কেনেধৰণৰ প্ৰকাশ পাইছে বুজাই লিখা কুৱেশ্যন আহিলে এনসাৰ লিখিবা সৃষ্টি নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জন্ম লৈছে সেয়ে পৃথিৱীখন কবিৰ অতিকে আপোন তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে কবিৰ প্ৰিয় জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তুষ্ট পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি পানী সেৱন কৰি
কবিয়ে হাঁহি হাঁহি পাহৰি যায় পৃথিৱীৰ ৰূপ ৰস গন্ধ স্পৰ্শ আৱেশত কবিয়ে জীৱনক আঁকোৱালি লয় পৃথিৱীখনক তেওঁ প্ৰাণ ভৰি ভাল পায় কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেধৰণৰ চোৱা তলত মাথোন কবিতাৰ ইয়াত লাইন উঠাই দিছে মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো এই কথাটোকে কিমান বাৰ যে ক'লো কিমান ভাৱেৰে ক'লো এইটো লাইন উঠাই দিব পাৰা তোমালোকেও লিখি দিবা টেনশ্যন নাই ইয়াতে চোৱা এইবিলাক বহুত ইম্পৰ্টেণ্ট প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইবিলাক বহুবাৰ আহি থাকে তোমালোকে এইবিলাক চাই লোৱা দুটা ইয়াত আছে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালো জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো এইটো আহিব তোমালোকে লিখিবা উক্ত কবিতা ফাঁকি কবিতা আহিলে কবিতা ফাঁকি লিখিবা আৰু যদি মাজৰ পৰা লাইন উঠাই দিয়ে গদ্য ফাঁকি লিখিবা বা এইটো কবিতা ফাঁকি লিখিব পাৰা তোমালোকে লিখিবা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাৰ দেৱৰ ৰচিত উভতি নহাৰ কবিতা নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে দুখ যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্ৰসংগত কবিয়ে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে ওপৰতো প্ৰসংগ তলতো সংগতি লিখিবা তাৰপিছতো ব্যাখ্যা কৰি দিবা হৈ যাব চোৱা পৃথিৱীখনত জন্মগ্ৰহণ কৰি কবিয়ে বহুতো দুখ সুখ যন্ত্ৰণা আদি পাইছে এই দুখ যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে অৰ্থাৎ যন্ত্ৰণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা এইটো কবি বুজাব চেষ্টা কৰিছে তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ খন্তেকীয়া মানে কেই ঘণ্টামান বা কেইদিনৰহে এইবিলাক এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব সেয়ে যন্ত্ৰণাত দগ্ধ হয় খন্তেকীয়া মানে এই অলপ জীৱনটো অলপ সময়ৰ কাৰণে এই জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে তেওঁ এবাৰেই এই জীৱনৰ খেল ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে বুলি লিখি দিলে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাটো হৈ গ'ল দ্বিতীয়টো চোৱা এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে তোমালোকে লিখিবা কুৱেশ্যনটো চোৱা কেনেধৰণৰ আহিব কোনোবা আহিব মোৰ দৰে কোনো দিনা মোৰ সুৰতে বাজিব নতুন বিনা উহু সেৱা হ'ব নতুন মানুহ সেইদিনো হ'ব নতুন দিন মোৰ তাত একো নাথাকে চিন ইয়াত এনচাৰটো লিখিবা উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱাদেৱৰ ৰচিত উভতি নহা কবিতা শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে বুলি লিখিলেও হৈ যাব টেনশ্যন নাই তুলি দিয়া হৈছে বুলি লিখিবা কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসংগত এই কবিতা ফাঁকি উল্লেখ কৰিছে ইয়াৰ পিছত ব্যাখ্যাটো লিখিবা প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্মগ্ৰহণ কৰিছে পৃথিৱীখনক ভাল পাই বাবেই কবিয়ে দুখ যন্ত্ৰণা পাহৰি হাঁহি জীৱন অতিবাহিত কৰিছে কিন্তু কবি বাস্তৱত বিশ্বাসী কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে সংসাৰত তেওঁ বহু কাম কৰি গৈছে জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে তেওঁৰ মৃত্যুৰ পাছত
তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব, তথাপি তেওঁৰ চিন তাত নাথাকিব। থাকিব মাথো নতুন ধ্যান ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ'ব। উপৰিঞ্চি তথ্যকেইটা বহুত ইম্পৰ্টেণ্ট। ইয়াত দুটা উপৰিঞ্চি তথ্য আছে, তোমালোকে চাই লোৱা। এই দুটাও লিখি ল'বা, আহিয়ে থাকে এই দুটা। প্ৰথম কুৱেশ্যনটো হ'ল নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল? শ্বৰ্ট কুৱেশ্যন আহিব, তোমালোকে লিখিবা নৱকান্ত বৰুৱাই 1926 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল বুলি লিখি দিলেও হৈ যাব। দ্বিতীয়টো চোৱা, ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এইটো মনত ৰাখিবাই। এইটো কেতিয়াবা আহি যায়, কোনোৱে ক'ব নোৱাৰে। আৰু তোমালোকৰ ক্লাছতো চাবা, মেম বাইদেউহঁতে মেম ছাৰহঁতে তোমালোকক ক'ব ৰামধেনুৰ কবি বুলি কাক জনা যায়, ৰামধেনুৰ কবিহঁতৰ নাম লিখা। তোমালোকে এইবিলাক মেম বা ছাৰহঁতক সুধি ল'বা, ছাৰহঁতে বুজাই দিব, মেমহঁতে বুজাই দিব। এইটোৰ এনচাৰটো লিখিবা, ৰামধেনু যুগৰ কেইগৰাকীমান কবিৰ নাম হ'ল হেম বৰুৱা, নৱকান্ত বৰুৱাও কিন্তু ৰামধেনুৰ যুগৰে কবি। তোমালোকে লিখিবা নৱকান্ত বৰুৱা, কেশৱ মহন্ত, মহেন্দ্ৰ বৰা ইত্যাদি। ইমান লিখিব নালাগে, 2-3টা লিখি দিলেও হৈ যাব। তো ষ্টুডেণ্টছ, আজি এই সৰু ভিডিঅ'টো কেনে লাগিছে অৱশ্যই কমেণ্ট কৰিবা। আৰু যদি এই ভিডিঅ'ৰ মাজত মোৰ কেতিয়াবা কোনো ঠাইত ভুল হৈছে, তোমালোকে কমেণ্টৰ জৰিয়তে শুধৰি দিবলৈ চেষ্টা কৰিবা। মই ইমান ডাঙৰ মানুহ নহয়, তোমালোকৰ দৰে ষ্টুডেণ্ট হয়, গতিকে মই ভাবিছোঁ যে মোৰ লগতে আমাৰ দাদা বাইদেউসকলৰো উপকাৰ হওক, সেইটো কাৰণে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য। আৰু তোমালোকৰ কোনটো ভিডিঅ' লাগে অৱশ্যই কমেণ্ট কৰিবা, মই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ নাম হ'ল ইমদাদুল, দৰং আছামৰ পৰা কৈ আছোঁ, খাৰুপেটীয়াৰ পৰা। তোমালোকে যদি আৰু কোনোবা কুৱেশ্যনৰ এনচাৰ লাগে, কোনোবা কবিতাৰ বা কোনোবা যিকোনো ছাবজেক্ট, এডুকেশ্যন কোৱা, লজিক কোৱা, স্বদেশ কোৱা, এছামিজ কোৱা, ঠিক আছে, তোমালোকে কমেণ্ট কৰিবা। যিবিলাক কমেণ্ট বেছি আহিব, মই সেইবিলাক ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে অৱশ্যই এটা লাইক দিবা আৰু তোমালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু নতুন হ'লে ভিডিঅ' চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিবা, যাতে মই যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ আগত তোমাৰ তাত আগতে পਹੁঁচায়, সেইটো কাৰণে এটা বেল আইকনটো দবাই দিবা। থেংক ইউ ষ্টুডেণ্টছ, ভালকৈ পঢ়িবা সকলোৱে। থেংক ইউ।